পুনৰবাৰ স্বাগতম জনালোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আশা ৰাখিছোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। আজি আকৌ কাম আৰম্ভ হৈছে আমাৰ। এই ধূলি আহি ক'ত চাকৰি দিয়া। এয়া আজি অকণমান যোৱাটো ভিডিঅ'ত মই অকণমান ক্লিপ ৰাখিছিলোঁ, দেখুৱাম। এয়া আজি ভঙা কমপ্লিট হ'ল আৰু ধুনীয়াকৈ প্লাষ্টাৰ কৰি দিলে আৰু এই দৰ্জাখন ইয়াত অনা হৈছে আৰু এয়া আমাৰ এইটো চিৰি ভাঙি দি আছে না কি চাইছা ভাল হৈছে না নাই? ভালে হৈছে, ভালে হৈছে। আপোনালোকে যদি কয় ভালে হৈছে, ভালে হৈছে আৰু হেল্ল' গাইছ, সিদিনা যে মই আনিছিলোঁ এয়া টাববোৰ আজি লগালোঁ। আপোনালোকে চাওক, এয়া এইকেইটা মই ধুনীয়াকৈ লগাই দিলোঁ। চাওক চাওক কেনেকুৱা হৈছে। আৰু চাওক গাইজ, আজি আমাৰ ঘৰত নাম প্ৰসংগ চলি আছে, সেয়া অকণমান দেখুৱাম। গতিকে ব্লগ বেক কেমেৰাৰে মই দেখাই আছোঁ। কৃষ্ণ আমাৰ আলাদা লুচি বেলি আছে, চাওক ধুনীয়াকৈ লুচি পৰি আছে। কেনে লাগছে জুইত? হা আলাদা কেনে লাগছে? বঢ়িয়া। স্বাগতম জনালোঁ আজি আমি ইয়াৰে পৰাই একদম পুৰা কাম কৰি আছে। আৰু কিয় ভাঙা দিছে? ভাইটি ল ভাইটি এইটা মানে একবারে রাতে ছুড়ে ছিল না আজি কয় কথা দেখিয়ে দুৱাৰ মুখৰ পৰা দেখি আমাৰ ৰাতিপুৱাৰ পৰা কাম চলি আছে একদম 4টা, এইটো এটা আৰু দুটা পলাল নেকি? হা এইটো দৰ্জাটো মই বেক কেমেৰাৰে দেখাই আছোঁ। আমাৰ ভাইটিৰ বিৰাট ডাঙৰ এখন গ্ৰিলৰ দোকান, তথাপি আজি সময়টো ক্ষতি কৰি সকলোৱে জানে শুক্ৰবাৰটো অভয়াপুৰী বন্ধ না, অভয়াপুৰী বন্ধ কাৰণে আজি একদম 3টাকে আনিছোঁ। বাকী এই ভাইটি দুটাকো লৈ আহিছে। ক'ত দোকানখন আছে সকলোকে কৈ দিয়াচোন। নমস্কাৰ, মোৰ দোকান অভয়াপুৰীত গিল ফেব্ৰিকেশ্যন। এতিয়া অভয়াপুৰীৰ পৰা মই আহিলোঁ ইয়াতে বাইদেউ কাম কৰিব। এইটো বৌ এতিয়া সেইটো কাটি
3 মাহ আগত বনাইছিলোঁ এই গ্ৰিলটো কাটি দৰ্জাখন কাটি ইফালে দিছোঁ কোনোবাক যদি লাগে নহয় কোনোবাক যদি লাগে বহুত গ্ৰিলৰ বস্তু ঘৰৰ কাৰণে গোটেই যিমান ডিজাইন লাগে গোটেইখিনি যাৰ যেনেকৈ ডিজাইন লাগে মই গোটেই ডিজাইন বনাই দিব পাৰোঁ অল অসমত মানে চাপ্লাই দিয়ে কামৰ একদম শেষ নাই তথাপি খাতিৰতে আহিছে একেদিনে কৰি দিছে নহয় বেলেগৰ হ'লে কিমান দিন লাগিলা হয় বেলেগে ল'লে ধৰক 3 দিনমান লাগিল আৰু এইটোকো আনছো তলৰ ইটাখিনি দিয়াৰ কাৰণে নহ'লে এইটোই নাহে ইঞ্জিনিয়াৰ চাপ আছে ইয়াতে ইঞ্জিনিয়াৰটোকো লৈ আহিলোঁ তল আজি হ'ব না নাই ইটাখিনি দিয়া হা হ'ব না খানা চানা খোৱালোঁ মোৰ কিন্তু বহুত অসুখ আছিল তথাপি বনাই খোৱালোঁ কেনে হৈছিল খানা মিছা কৈছা না সঁচা কৈছা তাই চফিয়ৰ কেনে হৈছিল বঢ়িয়া হৈছিল সেই মিছা ক'লেও সঁচা ক'লেও আৰু খোৱালোঁ মোৰ অসুখ তথাপি বনাই খোৱালোঁ উপায় নাই অসমীয়া খাদ্য খুৱাই পঠালোঁ কঁঠালৰ গুটি কণী বহুত কিবা কিবি বনাই খোৱালোঁ গতিকে এতিয়া ৰাখিছোঁ পিছত লগ পাই আছোঁ এইটো মাছ বইৰ কাৰণে লৈ আহিলোঁ ৰাস্তাৰ পৰা লৈ আহিলোঁ বই বাচবা নোখোজে তথাপি জোৰ কৰি ৰাখি দিলোঁ মই মাছ পাব পাৰিম না তই যেনকৈ আনছা ৰাগ উঠে জানানা এবাৰ মোৰ পইচাও যাব আৰু মাছৰ আধাও যাব গম পাইছা আইতাৰি দিলে হ'ল আইধাৰি কাক আধি দিম তোক আই এটি মাছ মোকেই নাতে আৰু তোক আধি দিম কৃষ্ণ আজি এটি ৰেচিপি বনাম বহুত দিন ৰেচিপি দিয়া নাই গতিকে চাওকচোন কি ৰেচিপি দিওঁ মই দেখাওঁ বেক কেমেৰাৰে এয়া লৈছোঁ কেৰেলা আৰু আলু কেৰেলা আৰু আলুৰে মাছ বনাম তাৰ কাৰণে লৈছোঁ মই পিঁয়াজ আদা নহৰু জিৰা হালধি জলকীয়া এয়া তেজপাত আৰু এতিয়া মই কেনেকৈ বনাওঁ দেখুৱাওঁ এয়া কেৰাহী গৰম হ'ব দিলোঁ তাৰপিছত দিলোঁ মই এয়া লং ইলাচি এতিয়া দিম মই তেল তাৰপিছত দিম মই অকণমান পাঁচফোৰণ তাৰপিছত দিম মই এয়া তেজপাত এয়া পিঁয়াজ এয়া জ্বলা কেৰাহীখন অলপ বন্ধ নকৰিব কাৰণ এইটো কেৰাহীত বনালে অকণমান টেষ্টটো বেছি হয় সেইকাৰণে মই ইয়াতে বনাওঁ নন ষ্টিকত বনালে খাই ভাল নাপাওঁ এতিয়া দিম মই আদা নহৰু এতিয়া দিম মই হালধি আৰু জিৰা আৰু এটা বস্তু মই দেখুৱাব পাহৰিছিলোঁ চেনি অকণমান দিম এয়া মোৰ ভজা হৈ গ'ল ইয়াত মই পানী এড কৰিম নিজৰ মতে দিব পানীটো যিয়ে যিমান দিয়া দি দিব কেৰেলাৰে মাছ এতিয়া মই পানীটো দি দিওঁ পানীটো এইফালে মই গৰম কৰিব দিছোঁ বৰ বিশেষ গৰম হোৱা নাই অকণমান সৰহকৈ দিছোঁ কাৰণ সিজিবও লাগিব এয়া হৈ গ'ল একদম শেষতহে আপোনালোকক দেখুৱাম এয়া মই এতিয়া মাছ এড কৰিম কেৰেলাৰে বনোৱা গতিকে কোনোবাই খাবও পাৰে কোনোবাই নাখাবও পাৰে গতিকে ময়ে খাম সেইকাৰণে বৰ বিশেষ মাছ দিয়া নাই 4 পিচ দি দিলোঁ
আৰু অকণমান পিছত হ'বই আৰু একদম ফাইনেলতহে আপোনালোকক দেখুৱাম। হেল্ল' গাইছ, এয়া বৰ ফাইনেলি হৈ গ'ল কেৰেলা আলু মাছ। এনেকৈ বনাই খোৱা নাই যদি খাব। আজিলৈ আহিছোঁ, শেষত সকলোৱে ভালে থাকক।